या चंडी मधुकैटभाभिदैत्रगलनी या माहिषोन्मूलिनी। अरे जाम भाई बिया हुआ 7 दिन होइसे है पूजार মাজতে এদিন পাৰিলে যাম দে ওকে বঢ়িয়া ঠিক আছে দে ৰাখো এতিয়া আমি সব সপ্তমীৰ অঞ্জলি দিবলৈ যাওঁ ঠিক আছে দে বাই বাই শুনা অলপ সোনকালে ৰেডি হ মাহত ৰৈ আছে শুনকচোন মই নাযাওঁ নেকি আপোনালোকে যাওক আরে গা ধোৱাৰ আগলৈকে চোন যোৱাৰে প্ল্যান আছিল এটা হঠাৎ আকৌ কি হ'ল আছিল কিন্তু এতিয়া নোৱাৰিম যাব ময়ূৰী তোমাৰ হল নে বাবা চাও ইফালে আহাচোন তোমাৰ পিৰিয়ডছ হৈছে তাকে কোৱা নাই কিয় ইমান সিম্পল কথাটো ঘূৰাই পকাই ক'ব লাগে নেকি সেইটোৱে আপোনালোকে যাওক মোক এটা কথা কোৱাচোন তুমি পিৰিয়ডছ হৈছে কাৰণে নোযোৱা নে তোমাৰ সঁচাকৈ যাবলৈ মন নাই নহয় মানে যাবলৈতো মন আছে যাবলৈ যদি মন আছে তেন্তে ব'লা কোনে বাধা দিছে আপুনি কথাটো বুজি পোৱা নাই এনেকৈ যাব নাপায় নহয় আৰু এই নাপায়টো ক'ত লিখা আছে নাজানো সৰুৰে পৰা এটোৱে দেখি শুনি আহিছোঁ যে অখুচিকাৰে নামঘৰ বা মন্দিৰলৈ নাযায় আৰু নিজৰো ভাল নালাগে দিয়কচোন চোৱা সাইন্টিফিক্যালি তেনেকুৱা কোনো কথা নাই ৰিলিজিয়াছ এংগলৰ পৰা কিছু জনবিশ্বাস আছে আৰু প্ৰবাবলি আগৰ দিনত স্যানিটাৰী ফেচিলিটিজবিলাক ভাল নোহোৱাৰ কাৰণেও হয়তো মানুহে বিভিন্ন নিয়ম বনাই লৈছিল সেই কথাটো মই জানো then it's a matter of choice yes আচ্ছা পূজাৰ পৰা জেলেপি আনিম এতিয়া কৰোনা টাইমত বাহিৰৰ পৰা একো আনিব নালাগে আপুনি বেচন লৈ আহিব মই ঘৰতে জেলেপি বনাম ঠিক আছে তুমি জিলাপি বনাবা আৰু মই পকৰি বনাম